গুড়া পিঠা কেনেকৈ বনাই কওঁ আহক। এতিয়া আজি মই প্ৰথমতে এয়া পিঠাগুড়ি লৈছোঁ, দেখিছেনে? এয়া পিঠাগুড়ি আপুনি কিনিও আনিব পাৰে বা ঘৰতে খুন্দি ল'লেও হ'ব। এয়া হৈছে পিঠাগুড়ি আৰু এয়া গুড়। মালপোৰা পিঠাৰ কাৰণে এইকেইটা বস্তু লাগে, পিঠাগুড়ি, গুড় আৰু মই কেনেদৰে বনাই আজি আপোনালোকক কৈছোঁ। পিঠাগুড়ি ইয়াতে মই গুড় দিম। গুড়খিনি মই এনেদৰে চকলিয়াই লৈছোঁ। চকলোৱা গুড়খিনি মই এই পিঠাগুড়িৰ ওপৰত এনেদৰে দি দিম। অকণমান গুড়ৰ পৰিমাণটো সৰহকৈ দিব, যাতে খাবলৈ মিঠাটো আহে। এনেকৈ পিঠাগুড়ি দিব। ময়দা লৈছোঁ। মই যিহেতু মালপোৱা পিঠা বনাওঁতে পিঠাগুড়িৰ লগত অকণমান আটাও দিওঁ। আটা নহ'লে ময়দা দিলেও হয়, মই ইয়াত ময়দা দিছোঁ, বা আপোনালোকে বগা আটাটো দিব পাৰে। এতিয়া দেখিছেনে? মই এনেদৰে মিক্স কৰি লৈছোঁ। মই ইয়াত বেকিং দিম। বেকিং সৰু চামুচেৰে 1 চামুচ বেকিং দিব। এতিয়া এইখিনি আকৌ এনেদৰে মিহলাই ল'ব। মিহলাই লোৱাৰ পাছত পানীৰে ভালদৰে ফেটি দিব। পানী এড কৰিছোঁ, পানীৰে এনেদৰে ফেটি ল'ব। এইটো সাধাৰণতে আগদিনাখন যদি আপুনি ফেটি থয়, পিছদিনাখন যদি পিঠাকেইটা বনাই বেছি ভাল হয়। নহ'লেও আপুনি 1 ঘণ্টামান সময় এনেদৰে ফেটি পেলাই থৈ দিব পাৰিলে পিঠাকেইটা ভাল হয়। এনেদৰে ফেটি দিব। যেতিয়া বেছিকৈ ফেটি পেলাই থৈ দিলে মানে গুড়খিনি ভালদৰে গলি যায়। নহ'লে গুড়বোৰ দেখিছে নহয়, সেয়া গোটা গোটা হৈয়ে থাকে। আপুনি যেনেকেই নাকাটক লাগিলে গুড়খিনি অকণমান গোটা গোটা হৈ থাকে। সেইকাৰণে অকণমান সময় ফেটি পেলাই থৈ দিব লাগে, তেতিয়া গুড়খিনি কোমলি যায়। এতিয়া ইয়াতে মই অকণমান বাটাৰ দি দিম। ইয়াত বাটাৰ দি দিছোঁ। মই এনেদৰে ফেটি পেলাই এতিয়া অলপ সময়ৰ কাৰণে থৈ দিম। তাৰপিছত কেনেদৰে বনাই মই আপোনালোকক আকৌ লগ পাম। এতিয়া মই এনেদৰে ফেটি পেলাই ইয়াক ঢাকি পেলাই থৈ দিম। এতিয়া ডালদা ঘিউত বনাম যিহেতু, সেইটো কাৰণে মই ঘিউখিনি এনেদৰে এখন কেৰাহীত গৰম হ'বলৈ দিছোঁ, গলিবলৈ দিছোঁ। এতিয়া ঘিউখিনি ভালদৰে গৰম হ'লে মই ইয়াত পিঠাখিনি এটা এটাকৈ ভাজি যাম। এতিয়া ঘিউখিনি গলি লওক। এতিয়া মই এইখিনি ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। ফ্ৰিজৰ পৰা উলিয়াই লোৱাৰ পাছতো এনেকৈ এবাৰ ঘুটি ল'ব। দেখিছেনে? এতিয়া গুড়খিনি ভালদৰে গলি গৈছে। আপোনালোকে ৰিফাইনতো বনাব পাৰে। যিহেতু মোৰ ঘৰত মই ৰিফাইনৰ ব্যৱহাৰটো খুব কম কৰোঁ, ডালদা ঘিউহে ব্যৱহাৰ কৰোঁ। সেইকাৰণে মই পিঠাখিনিও ডালদা ঘিউতে বনাবলৈ লৈছোঁ। তেনে ভালদৰে এনেকৈ অকণমান দি পেলাই চাই ল'ব। যদি পিঠাখিনি ওপৰলৈ উঠি গৈছে, গম পাব যে তেলটো গৰম হৈছে। টেষ্ট কৰিবৰ কাৰণে দিছিলোঁ, সেইকাৰণে এইখিনি মই এনেদৰে তেলৰ পৰা উঠাই দিছোঁ। এনেদৰে তেলত দি দিব। তাৰপিছতে তেনেকৈ লৰাই দিব। এনেকৈ
এতিয়া এনেকৈ লৰাই দিম গেছটো পুৰা ফুলকৈ নল'ব অকণমান মাজে মাজে কমাই দিব কাৰণ পিঠাটো যদি কম জুইত ভজা হয় তেতিয়াহে ভাল হয় বেছি জুইত ভাজিলে সোনকালে দেই যাব পাৰে সেইকাৰণে কম জুইত ভাজিবলৈ চেষ্টা কৰিব দেখিছেনে ইমান ধুনীয়াকৈ ফুলি উঠিছে খাবলৈও চাগে বহুতেই ভাল হ'ব নহয়নে বাৰু এতিয়া দেখিছেনে গৰম গৰম পিঠা একাপ চাহৰ লগত খাই চাবচোন কিমান ভাল লাগিব আৰু আপোনালোকেও এনেদৰে বনাবলৈ এইটো চেষ্টা কৰিব বুলি আশা কৰিলোঁ